ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ স্খলন বিগত এবছৰৰ ভিতৰত ৰাজহুৱা শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থী অন্তৰ্ধান শিক্ষাৰ্থী চৰকাৰী বিদ্যালয় এৰি বেচৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি তেওঁলোকে স্কুলত এডমিশন লৈছে আমি যদি টোটেল এনৰলমেন্ট চাওঁ স্কুলখনত তেওঁলোকক শো কৰিব কিন্তু যেতিয়া ফেচিয়েল পইণ্ট লৈ যেটো ৰিকগনিশ্যন হয় তাৰ পিছতে আসলতে আমাৰ এনৰলমেন্টটো বুজায় এখন স্কুলত যদি ফেচিয়েল ৰিকগনিশ্যন নহয় তেতিয়া সেই ষ্টুডেণ্টখিনি এনৰল বুলি নেদেখাব তেতিয়া ড্ৰপ আউট ৰেটটো অটোমেটিক্যালি বেছি হৈ যাব সেইকাৰণে আমি এতিয়া গুৰুত্ব দিছো প্ৰত্যেকখন ডিস্ট্ৰিক্টে যে ফেচিয়েল ৰিকগনিশ্যনটো হয় ল'ৰা ছোৱালীখিনি আমি সময়ত শিক্ষা সেতু এপত এনৰল কৰিব লাগে এতিয়াৰে পৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা বিদ্যালয়ৰ অধ্যক্ষৰ লগতে সহকাৰী শিক্ষক শিক্ষাৰ্থীয়ে ঘৰে ঘৰে গৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত মত বিনিময় কৰিব লাগিব বিদ্যালয়ৰ বৰ্হিভূত খামখেয়ালিবোৰৰ বুজ লোৱাৰ দায়িত্ব প্ৰধান শিক্ষক অথবা অধ্যক্ষসকলক দিয়া হৈছে ৰাজহুৱা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক গুণগত মানদণ্ড উন্নীত কৰাৰ বাবে এইবোৰ সিদ্ধান্ত লোৱা হৈছে হেডমাষ্টাৰজন বা প্ৰিন্সিপালজন একাউন্টেবল তেওঁক আমি ৰেসপন্সিবিলিটি দিছো দায়িত্ব দিছো 100% টিচাৰ এটেন্ডেন্স আৰু 100% ষ্টুডেন্ট এটেন্ডেন্স হেডমাষ্টাৰক দায়িত্ব দিয়া আছে হেডমাষ্টাৰ নিজেই যাব প্ৰিন্সিপালজন নিজেই যাব আৰু তেওঁৰ লগতে তেওঁৰ যি সহকাৰী শিক্ষকসকল আছে আমাৰ টিচাৰ আছে স্কুলত এই শিক্ষকসকলেও ঘৰত গৈ ভিজিট কৰিব ষ্টুডেন্টৰ কি প্ৰবলেম হৈছে কিয় ষ্টুডেন্টজন আহা নাই এইটো তেওঁলোকৰ এতিয়া মেন্ডেটৰী তেওঁলোক যাবই লাগিব হোম ভিজিট ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থী বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক অথবা অধ্যক্ষ আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীয়ে এই ক্ষেত্ৰত কৈছে যে বাধ্যতামূলকভাৱে শিক্ষাৰ্থীৰ ঘৰে ঘৰে যাব লাগিব শিক্ষক সমাজ ইয়াৰ জৰিয়তে হ্ৰাস পাব ৰাজকোষৰ অপ্ৰয়োজনীয় ব্যয় যেতিয়াৰ পৰা ফেচ ৰিকগনিশ্যন আৰম্ভ হ'ল তেনেকুৱা ধৰ এটা ষ্টুডেন্ট যেহেতু এবাৰেই ৰিকগনাইজড হয় গতিকে তেনেকে সেই ষ্টুডেন্টৰ ঘোষ্ট যি ষ্টুডেন্ট বুলি যিখিনি আমি কওঁ সেইখিনি আইডেন্টিফাই হৈ আছে আৰু যাৰ কাৰণে শিক্ষা বিভাগত কোটি টকা আমাৰ ৰাহি হৈছে কাৰণ ইউনিফৰ্মৰ ক্ষেত্ৰত হওক বা মিড ডে মিলৰ ক্ষেত্ৰত হওক সেই ল'ৰা ছোৱালীখিনিৰ নম্বৰছটো এতিয়া আমাৰ লগত নাই গতিকে সেইকাৰণে আমাৰ আৰ্থিকভাৱেও আমি শিক্ষা বিভাগ বহুত লাভৱান এতিয়া